Hi, and welcome to my YouTube channel, How This Vlog. তো আজি আছে আমার পরীক্ষাটো চলি আছে গম পাইছে আজি মাতৃভাষা আছে মডার্ন ইণ্ডিয়াৰ লেংগুৱেজ তো এখন গ্ৰীণ বৰ্ডাৰ লগাইছোঁ ইয়াতে ফটো চটো উঠলাক মই আৰু এতিয়া মায়ে মানে অসুবিধা আহিছে তো গতিকে ভাত ৰান্ধি বেয়া লগা আহিছে তো অলপ দিগদাৰ হৈছে অলপ পঢ়িও এয়া বিচনাতে পঢ়ি আছোঁ প্ৰত্যয়ে কিবা কানিগলা প্ৰত্যয় সত্য পঢ়ি আছোঁ আৰু ইফালে মই ভাত ৰান্ধি আছোঁ একদম এয়া বসি Kazu Oria, Kauria. তো ভাই লোক পঢ়ি আছোঁ হঠাৎ আহি গ'ল উতাল আহি যোৱাৰ পিছত আহি গ'লোঁ আৰু এতিয়া লাৰি দিওঁ অলপ তো মজাকৈ উতাল আহি গৈছে তো এই চাওক পৰিয়াল চেলতে তো ভাই লোক ভাত হৈ গ'ল তো এতিয়া অলপ আলু চালু হোৱা দিছোঁ তো কাৰণ আঞ্জা বেছি ৰান্ধিব নাজানো অকল দালি জানো দালিত আলু দি ভাজিব জানো বাকী বেলেগ আলু আঞ্জা ৰান্ধো হ'লেও এই নবনালোঁ দক আলু আদি খাই যাব লাগিব একদম আৰু পৰীক্ষা ভাল কৰিব লাগিব পৰীক্ষা আৰু আজি আছে অসমীয়া আৰু আগদিন আছে মাত্ৰ তো লাষ্ট দিনা লজিক আছে তো আমাৰ শেষ তো এন্দৰ আৰম্ভ হৈ গ'ল কালিৰ পৰা তো কালি এন্দৰ ভিডিঅ' বনাব যাব লাগিব একদম ভিডিঅ' বনাব যাম কালি ব্যস্ত বিলাক পৰীক্ষাৰ কাৰণে একদম লওক ইহঁতক ব্যস্ত বিলাক দিলোঁ আৰু এতিয়া মই গা চা ধুব লাগে আৰু মই যাব লাগে বহুত দেৰি গ'ল তো ভাত তাত খাব তো হৈ গ'ল মই ওলালোঁ তো এতিয়া খাই আছোঁ আলু দি ভাত ৰাতিৰে খাদ্য আছিলে খাদ্য লৈছোঁ আৰু আলু খানা আৰু ভাত আই এম ৰেডি মানে বেগ চেক লৈ একদম তো যাব ওলালোঁ বাহিৰত তো এতিয়া মানে আপোনালোকক লগ নাপাওঁ তো আহি কিনে লগ পাওঁ আপোনালোকক তো আপোনালোকে অপেক্ষা কৰি থাকক তো এতিয়া যাওঁ চাইকেল বাহিৰতে আছে তো এইফালে চাইকেল তো এতিয়া যাওঁ আৰু লগ আহিলোঁ আৰু আহি কিনে একদম চাহ তাহ বনে তো খালোঁ গুড়া সান্দা আছে ইয়াতে তো পৰীক্ষা ভাল হৈছে কিন্তু সিমানো বেছি ভাল নহয় আৰু পাতে ডেকা মাৰিয়া মদে হাই আজি অসমীয়াৰ পৰীক্ষা আছিল বোলে এইখন আছিল পেপাৰ তো এইখন তো এইবিলাক আজি আমাৰ অসমীয়া আছিল আৰু লাষ্ট পৰীক্ষা আছে 11 তাৰিখে লজিক তো সেইখনৰ পিছত আন নাই কুৰমা চুৰমা খাব পাৰিম কিন্তু পৰীক্ষা বেছি ভাল নাই কাৰণ সেই আৰু পৰীক্ষা বেছি ভাল নাই সেইমতে মই কিজানি আৰু একবাৰ দিম পৰীক্ষা মানে অহা বছৰ পঢ়ি চঢ়ি একদম মজাকৈ দিব লাগিব এই বছৰ বেছি ভাল হোৱা নাই মোৰ পৰীক্ষা আৰু বেমাৰো হৈছিল মোৰ মানে 2 মাহমান বেমাৰতে গৈছে জ্বৰ কাহ এনেকৈ তো সেই গুণদালে বেছি পঢ়া চঢ়া নাই আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব